طلب العلم فريضة على كل مسلم أو كما قال عليه الصلاة والسلام সম্মানীয় আজিৰ এই সভাৰ সভাপতি মহোদয়, ওলামায়ে কেৰাম আৰু বন্ধুবৰ্গ, আজি আমাৰ উদ্দেশ্য একেবাৰে সংক্ষিপ্ততে ক'বলৈ গ'লে আমাৰ এই ক্লাছৰুমটো আমি আৰম্ভ কৰিব লৈছোঁ আৰু ইয়াৰ বিষয়ে আপোনালোকে অৱগত হৈছে। আমি বহু ব্যক্তিক ইয়াৰ কাৰণে দাৱাত কৰিছিলোঁ, সকলো হয়তো বিভিন্ন অসুবিধাৰ কাৰণে আহিব পৰা নাই। আপোনালোক যিকেইজন উপস্থিত হৈছে সৌভাগ্যৱান আমি যে আপোনালোকে আপোনালোকৰ সময় নি আমাৰ এই দাৱাতত কবুল কৰি ইয়াত উপস্থিত হৈছে। ইয়াৰ মুখ্য উদ্দেশ্য হ'ল যে আমাৰ দিনৰ যিমানকেইটা বস্তু আছে, বিশেষ কৰি কলিমাৰ পৰা লৈ ফাণ্ডামেণ্টেল যি 5টা বস্তু আছে, এই 5টা বস্তু শিকিবৰ কাৰণে বিভিন্ন ধৰণৰ বিভিন্ন আমাৰ অনুষ্ঠান প্ৰতিষ্ঠান আছে। এই অনুষ্ঠান প্ৰতিষ্ঠানবিলাকৰ ভিতৰতে অন্তৰ্ভুক্ত কৰি আমাৰ এই দিনিয়াত ফাউণ্ডেশ্যন বুলি আমি কেইজনমান আলিম উলামাৰ লগ হৈ এটা কোৰ্স তৈয়াৰ কৰিছোঁ। এই কোৰ্সটো আমি হাতীগাঁৱৰ আশে পাশে কেইটিমান অঞ্চলত ইতিমধ্যে ক্লাছ হিচাপে আৰম্ভ হৈছে আৰু এই ঠাইতো এই ৰুমতো আমি ক্লাছ আৰম্ভ কৰিবৰ কাৰণে আজি এই ৰুমটো ক্লাছৰ উদ্দেশ্যৰে হ'ব, আৰম্ভণি কৰাৰে উদ্দেশ্য। গতিকে আপোনালোকক সেই উদ্দেশ্যলৈ মতা হৈছিল। আপোনালোকে জানিব পাৰি সুখী হ'ব বা ইয়াৰ পৰা আপোনালোকে উপকৃত হ'ব পাৰিলে নিশ্চয় আমাৰ উদ্দেশ্যটো আমি কামিয়াব হ'ম আৰু আপোনালোকেও এই সুবিধাটো সুযোগটো ভাল ধৰণে উঠাব পাৰিব। যিহেতুকে এই অনুষ্ঠানটি অকল বয়োজ্যেষ্ঠসকলেই নহয়, বৰঞ্চ সৰু ল'ৰা ছোৱালী 7ৰ পৰা 12 বছৰ আৰু 13 বছৰৰ পৰা 18 বছৰ আৰু 18ৰ পৰা 25 বছৰ, 25ৰ পৰা ওপৰলৈকে এই 4টা ভাগত ভাগ কৰি পেলাই আমি এটা কোৰ্স তৈয়াৰ কৰিছোঁ। এই কোৰ্সটোক আমি অভিজ্ঞ শিক্ষকৰ দ্বাৰা পঢ়া আৰু শিকোৱাৰ আমি সম্পূৰ্ণ চেষ্টা কৰিছোঁ আৰু সেইমতে আমাৰ এই কোৰ্সৰ সকলো কাৰিকুলাম তৈয়াৰ কৰা হৈছে। গতিকে আজিৰ উদ্দেশ্য এইখিনিয়ে মুক্তচৰকৈ যে আমাৰ এই ক্লাছৰুমটো মানে পঢ়া শুনাৰ বাবে আমি মুকলি কৰিছোঁ। ইয়াত ক্লাছ হ'ব ইনশাআল্লাহ 9 তাৰিখৰ পৰা। গতিকে আজি এই সৰু সভাখনিৰ মুখ্য উদ্দেশ্য এইখিনিয়ে।